মই ফেক্ট আছাম আৰু এই ভিডিঅ'টোত মই আপোনাৰ লগত কম্পিউটাৰৰ বিষয়ে আলোচনা কৰিম 5টা মজাৰ ট্ৰিক। নাম্বাৰ 1, দ্য ফোল্ডাৰ্ছ দ্যাট ক্যান নট বি ক্ৰিয়েটেড। আপুনি এনেকুৱা ভাবে নেকি যে কম্পিউটাৰত যিকোনো নাম দি ফোল্ডাৰ বনাব পাৰিম বুলি? আপুনি এই ক্ষেত্ৰত শুদ্ধ, কিন্তু এনেকুৱা কিছুমান নাম আছে যিবিলাক দি আমি ফোল্ডাৰ বনাব নোৱাৰোঁ। চাওক, মই ডেস্কটপত বনাইছোঁ দুটা ফোল্ডাৰ, এটা হৈছে ইউটিউব আৰু এটা হৈছে www.com। এই দুটা ফোল্ডাৰটো অতি সহজে হৈ গৈছে আৰু এনেকুৱা ধৰণৰ ফোল্ডাৰ আমি সহজে বনাব পাৰোঁ। এইকেইটা কাটি দিওঁ, কাটাৰ পিছত আহক আমি যিকেইটা ফোল্ডাৰ নহয় সেইকেইটা ফোল্ডাৰ বনাওঁ। তেতিয়াহ'লে আহক যিকেইটা ফোল্ডাৰ কোনেও বনাব নোৱাৰে সেইকেইটা ফোল্ডাৰ আমি ট্ৰাই কৰোঁ। CON এইটো ফোল্ডাৰ কোনেও বনাব নোৱাৰে। আপুনি আপোনাৰ বন্ধুৰ লগত লাগিলে আপুনি চেলেঞ্জ কৰক। NUL এইটো ফোল্ডাৰ কোনেও বনাব নোৱাৰে। তাৰপিছত আছে PRN এইটো ফোল্ডাৰ কোনেও বনাব নোৱাৰে। তাৰপিছত আছে AUX এইটো ফোল্ডাৰ কোনেও বনাব নোৱাৰে। আপুনি আপোনাৰ বন্ধুৰ লগত চেলেঞ্জ কৰক আৰু জিকক। নাম্বাৰ 2, মেক ইউৰ কম্পিউটাৰ স্পীক এণ্ড ফাইণ্ড ইউৰ কম্পিউটাৰছ জেণ্ডাৰ। আপুনি জানিব বিচাৰেনে আপোনাৰ কম্পিউটাৰ বা লেপটপ ল'ৰা নে ছোৱালী? মোৰ কিন্তু বহুত জানিবৰ মন গৈ আছে, মোৰ লেপটপটো ল'ৰা নে ছোৱালী। এতিয়া জানিবৰ হ'লে এই ছফ্টৱেৰটো অ'পেন কৰিব লাগিব। এই ছফ্টৱেৰটো মই বনাইছোঁ, আপোনাকো শিকাই দিম কেনেকৈ বনাব লাগে ছফ্টৱেৰটো। এতিয়া মই টাইপ কৰি আছোঁ হেল্ল'। চাও মোৰ লেপটপটোৱে কি কয়। নিশ্চয় শুনা পাইছে, মোৰ লেপটপটোৱে মাত দিছে, মানে এতিয়া প্ৰমাণ হৈছে মোৰ লেপটপটো মতা হয়। এতিয়া মই ইয়াতে টাইপ কৰি আছোঁ আই এম এ বয়। চাও কি কয়। I'm a boy. চাইছে মোৰ লেপটপটোৱে কেনেকৈ প্ৰমাণ কৰি দেখাই দিলে যে সি এটা মতা লেপটপ হয়। এতিয়া বলক মই আপোনাক মানে শিকাই দিওঁ কেনেকৈ ছফ্টৱেৰটো বনাব লাগিব। আপুনি প্ৰথমতে উইণ্ডোজ 12ত যাওক, তাৰপিছত এই চাৰ্চ বাৰত চাৰ্চ কৰক NOTEPAD নোটপেড। তাৰপিছত তলত যিটো দেখা পাইছে নোটপেড, এই নোটপেডটোত ক্লিক কৰি দিয়ক। এতিয়া নোটপেড যিটো আপোনাৰ ছফ্টৱেৰ হয় এইটো অ'পেন হৈ গৈছে। এই ছফ্টৱেৰটোত আপুনি মই ডিছক্ৰিপশ্যনত লিংক দিছোঁ, সেইটো কপি কৰি ইয়াত পেষ্ট কৰি দিয়ক। এতিয়া আপুনি ফাইলত যাওক, তাৰপিছত ছেভত যাওক। ছেভত যোৱাৰ পিছত আপুনি ডেস্কটপটো ছিলেক্ট কৰি লওক। ডেস্কটপ ছিলেক্ট কৰি লোৱাৰ পিছত ইয়াতে এইটো ক্লিয়াৰ কৰি দিয়ক। এইখিনি জেগা ইয়াতে লিখিব আপুনি speak.vbs। এতিয়া ছেভ কৰি দিয়ক। এতিয়া চাওক আপুনি আপোনাৰ ডেস্কটপত আহি গৈছে। ডেস্কটপত যিটো ছফ্টৱেৰ নিজে নিজে হৈছে এই ছফ্টৱেৰটো আপুনি অ'পেন কৰি লওক। এতিয়া অ'পেন কৰাৰ পিছত আপুনি ইয়াতে আপুনি যিটোৱে নিলিখে কিয় ইয়াতে আপোনাৰ লেপটপটোৱে মাত দিব। তেতিয়াহ'লে আপুনি ট্ৰাই কৰক, নহয় জানো ইণ্টাৰেষ্টিং। নাম্বাৰ 3, টাৰ্ণ ইউৰ কম্পিউটাৰ স্ক্ৰীন আপচাইড ডাউন। আপুনি এই ট্ৰিকৰ সহায়ত মাউচৰ ব্যৱহাৰ নকৰাকৈ আপোনাৰ কম্পিউটাৰ স্ক্ৰীনটো ওলোটা কৰিব পাৰে। আপুনি Ctrl+Alt দবাই ডাউন এৰো বা তলপিনে থকা তীৰডাল টিপি দিয়ক আৰু চাওক আপোনাৰ স্ক্ৰীনটো ওলোটা হৈ গৈছে। আৰু যদি ৰাইট এৰোটো টিপি দিয়ে তেতিয়াহ'লে স্ক্ৰীনটো ৰাইট পিনে গুচি যাব, আৰু যদি লেফ্ট এৰো টিপি দিয়ে তেতিয়াহ'লে স্ক্ৰীনটো লেফ্ট পিনে গুচি যাব। এতিয়া চিধা কৰি লৈছোঁ। কেনেকুৱা লাগিছে এই ট্ৰিক? নাম্বাৰ 4, টেব ৰিঅ'পেন। কেতিয়াবা এনেকুৱা হয় যে গুগল ক্ৰমৰ মাল্টিপুল টেব অ'পেন কৰি থওঁ আৰু ভুলতে কেতিয়াবা এটা টেব ক্ল'জ হৈ যায়। কিন্তু এতিয়া আৰু চিন্তা কৰিব নালাগে। এতিয়া আপুনি Ctrl+Shift+T দবাই পিনে ক্ল'জ বা বন্ধ হোৱা টেবটো ৰিঅ'পেন কৰিব পাৰিব। চাওক কেনেদৰে ৰিঅ'পেন হৈ গৈছে। প্ৰথমতে এই পেজটো মই কাটি দিছোঁ, তাৰপিছত আকৌ ৰিঅ'পেন কৰিছোঁ। চাওক এই পেজটোৱে আছিলে। নাম্বাৰ 5, ইউটিউব ট্ৰিক্স। সাধাৰণতে আমি ইউটিউবত ভিডিঅ' চাওঁতে মাউচৰ ব্যৱহাৰ কৰোঁ, কিন্তু আজি কীবোৰ্ডৰ JKL আৰু Iৰ ব্যৱহাৰ কৰিম। আপুনিও যদি ইউটিউব কীবোৰ্ডৰ সহায়ত চাব বিচাৰে তেতিয়াহ'লে মোৰ লগত এইকেইটা লেটাৰ ব্যৱহাৰ কৰক। আপুনি যদি ইউটিউবত ভিডিঅ' চোৱাৰ সময়ত J টিপি দিয়ে তেতিয়াহ'লে 10 ছেকেণ্ড পিছফালে গুচি যাব। আৰু মই কৈ দিওঁ এইটো মাত্ৰ লেপটপ বা ডেস্কটপতহে কাম কৰিব, মোবাইলত কাম নকৰে। আৰু যদি আপুনি K টিপি দিয়ে তেতিয়াহ'লে ভিডিঅ'টো ৰৈ যাব। চাওক মই K টিপি দিছোঁ, ভিডিঅ' ৰৈ গৈছে। আৰু এতিয়া L টিপি দিছোঁ, ভিডিঅ'টো 10 ছেকেণ্ড আগফালে গুচি গৈছে। চাইছে? আৰু মই এতিয়া I টিপি দিছোঁ, ভিডিঅ' স্ক্ৰীন চাইজটো মিনি হৈ গৈছে। এতিয়া আকৌ I টিপি দিছোঁ, ডাঙৰ হৈ গৈছে। চাইছে? যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু বেল আইকনটো দবাই দিয়ক।